এটি জাতি জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ প্ৰণাম তোমাক। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ পশ্চিম বৰাগাঁৱত অৱস্থিত। যোৱা 10 ডিচেম্বৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উদ্বোধন কৰাৰ পিছত আজি আহিছোঁ মই। তো আহি পেলাই মই তাতে সোমাই পেলাই মানে চালোঁ। চোৱাৰ পিছত ভিডিঅ'খিনি বনাই পেলাই আপোনালোকৰ আগবঢ়াই দিলোঁ। চাওক আপোনালোকে। যি 1979 চনৰ পৰা 1985 চনলৈকে অসমীয়া আইৰ যিসকল বীৰ যোদ্ধাসকল আছিল তেখেতসকল শ্বহীদ হৈছিলে সেই আন্দোলনত। তাৰ বাবে অসম চৰকাৰে যি প্ৰচেষ্টা হাতত লৈ পেলাই এই স্মাৰক ক্ষেত্ৰখন নিৰ্মাণ কৰিলে, তাক আমি অসম চৰকাৰৰ ওচৰত ধন্য হৈ থাকিম সদা সময়। জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ। বৰ্তমান মই স্মাৰক ক্ষেত্ৰৰ ভিতৰত আছোঁ। যুক্তিৰ মৰ্ম ঠিকানা ভাৰতীৰ নুমলী গীত বচাবলে তুমিয়ে মৃত্যু কৰিলা। শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ প্ৰণাম তোমাক। ভিডিঅ'টোত কিবা ভুল হ'লে ক্ষমা মাৰ্জিত কৰিব। ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। এইটো এণ্ট্ৰি পইণ্ট। ভারতীর নুমলী গীত বসাবলে তুমিয়ে মৃত্যু করিলা।